এতিয়া যিবোৰ আমি দেখি থাকোঁ আত্মহত্যা সৰু সৰু কথাত আত্মহত্যা কিন্তু আমি ভাবোঁ সৰু কথা এই কণ্টকময় যাত্ৰাত যিগৰাকীয়ে বেজাৰত দগ্ধ হৈ থাকে কেৱল সেই নাৰীগৰাকীয়েহে বুজি পায় তেওঁ কিমান বেছি বেজাৰ পাই নিজৰ জীৱনটো শেষ কৰি দিব বিচাৰিছে আত্মহত্যা সহজ কথা নহয় এই পৃথিৱীখনত জীয়াই থাকি আমাৰ কিমান ভাল লাগে যন্ত্ৰণাই হওক কষ্টই হওক তথাপি মানুহ জীৱন কেৱল আমি এবাৰেই পাইছোঁ আৰু সেই কথাটো আমি ভাবোঁ যে আমি অকণমান প্ৰশান্তিৰে যাতে পৃথিৱীখনত জীয়াই থাকিব পাৰোঁ কিন্তু সেই নাৰীগৰাকী বা সেই পুৰুষজনে কিমান বেছি যন্ত্ৰণা পাব লাগিব য'ত তেওঁ উশাহটো হেৰুৱাই দিবলৈ চিন্তা নকৰে কিন্তু আমাৰ সমাজখনে কেতিয়াবা এনেকুৱা হয় এতিয়া সমাজখন বুলি কওঁতে এনেকুৱা বহুত মানুহ হয়তো কালিলৈ পডকাষ্ট চাই কমেণ্ট কৰিব যে তুমি ডিভোৰ্চ ল'ব নালাগিছিল আমুক কৰিব নালাগিছিল এচাম থাকেই নহয় বহি থাকে কিবা কিবি ক'বলৈ কিন্তু যদি তেওঁ আত্মহত্যা কৰাতকৈ ডিভোৰ্চ লৈ শান্তিৰে জীয়াই থাকিব খুজিছে ইমান যন্ত্ৰণা সহিব পৰা নাই দুজন মানুহৰ লগত এতিয়া লগত থকা যদি সংগীজনে বেলেগৰ লগত কথা শ্বেয়াৰ কৰি থাকে